গাঁৱৰ লগৰবোৰ যেতিয়া আড্ডা মৰা যায় বহু ফুটনি কথা কোৱা যায়। তেনেকুৱাকৈ এটা সৰু কাহিনী আপোনালোকৰ মাজত বিলাব বিচাৰিছোঁ। আহকচোন চাওঁ আজি ফুটনি কথা। আজিও এটাও অহা নাই। এনেকৈ আড্ডাটো বন্ধ হৈ যাব নেকি? আম্বানীয়ে কিয় বিয়াখন পাতিছিল তেওঁ ৰিচাৰ্জটো বঢ়াই দিলে, ফোন এটা কৰিবলৈ নাই। মই পেকেট আনিছোঁ দেখাই খাম বুলি। আজি ইহঁতে আহিম বুলি ক'লে এতিয়ালৈকে অহা নাই। আজি পেকেটটো আনিলোঁ বোলো ইহঁতক দেখাই খাম বুলি, এতিয়ালৈকে আহিয়ে পোৱা নাই। খাই থাকোঁ অকলে অকলে। চাউল কোনোবা আহিছেনে নাই? ৰচোন এইটোচোন যাম না, ৰচোন যাম। এতিয়াহে আহিছে বহি ভালে হ'ল দে, খাই বিচাৰিছে। তোলৈ মই এটা আনিছিলোঁ শেষ হৈ থাকিলে। অকলে অকলে খালি নাই দুটা আনিছিলোঁ, এটা মই খালোঁ, এটা বোলো তোলৈ আনিম। ক'ত গ'ল? আজি অহাই নাইচোন, যাবি নেকি এবাৰ ঘৰলৈ? ভালে হ'লে অকলে অকলে খাব পাৰি। লগ লাগি ক'ত যাওঁ? তহঁতে নাহা হলি মেচেং, সেইকাৰণে আমি ভাবিলো তহঁতৰ ওচৰতে এবাৰ আহোঁগৈ। তেল মানুহ নাহা হ'ল, এনেকে আড্ডাকেইটা কমি যাব নেকি? কিমান টকা যে গৈছে মোৰ ঘৰত বুজিছ? তহঁতে কি জানিবি, বহুত কষ্ট কৰিছো এই ঘৰটো বনাব, এই ৰুমটো বনাবৰ কাৰণে। কেতিয়াবা কেনেকে বনালি? বুজিছ বহুত কষ্ট। কি কৈছা তোমালোক? কি কৈছা? কি কৈছা? আমি বাহিৰত কথাটো পাতো, ইয়াতো একেলগে চকীখন লৈ আহ আকৌ। বল বল তোমালোকে লাগি থাকা, তোমালোকে লাগি থাকা। বেলেগ ঘৰ বনালো কি? বেলেগ ঘৰ বনালে বাৰু এতিয়া চাহ পানী অকণ যোগান কৰা। বহুত ডাঙৰ মই তাক গেলা গছ কেইটামান দিম। বাহিৰা হাত আছে নেকি? জানো চুমি বাৰ লগত বহি থাকিব পাৰে। এই নহয় হাত। হাত তাকে সি এতিয়া ইমানডাল ঘৰ বনালে, তাক মই গছ এটা দিম নেকি? সি যিমানখিনি ক'ব মই তাতকৈ দুগুণ দিম। তহঁতে নকবি এটা দি দিওঁ। পাহৰি গলি এই ঘৰটো যে মোক এক ছেকেণ্ডো বাহিৰত ঘূৰা টাইম নিদিও। আৰে মই কি বনাই আছো নেকি? মই বনাই আছো। এইটোতকৈ ডাঙৰ ঘৰ। AC লগাবৰ কাৰণে মই 45,000 টকা কালি মই ডাউন পেমেণ্ট দি থৈ আহিছো। আমিতো তেও আহিছো। আড্ডাটো আমাৰ লাগিবই। আমাৰ গাঁও নহয়, মই যাম। মই এই অকমান কাম তই যদি গাঁৱৰ পৰম্পৰাটো খতম কৰি দিয় কি হ'ব? নাই 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 মই যাম। ইনষ্টাগ্ৰামত চবেই শেষ কৰি দিছে মানুহক। আমি আগৰ নিচিনা আকৌ আড্ডা দিমেই। ইউটিউব হ'লে মই যাম বুলি ভাবি আছো। যাবি আমাৰ ঘৰলৈ চাই আহিবি। মোক বিচাৰিটো চাই আহিবি। তই বিচাৰি এখন দে যাম। ভৰি দিয়া মানে মাথা ওপৰত ভৰি দিয়া। এনেকুৱা নহবি আৰু বুজিছনে? যাম যাম যাম। এই সময় নাপাওঁ সেইকাৰণে বুজিছনে? নহ'লে মই যাওঁৱে।
ঘৰটো চাম আৰু আমাৰ আড্ডাটো আমাক লাগিবই আড্ডাটো আগৰ পৰাই আছে নহয়, আমাক লাগিবই তো আমাক মৰম কৰা আৰু এতিয়া মোৰ মানে কামৰ অলপ ভেজাল আছে তহঁতেও গৈ থাক যাম দে হ'ব দে যাম আহিবি হা দে ভাইটি কাম কৰি থাকা হা কাম কৰি থাকা দে যাওঁ দে যাম আড্ডাটো কিন্তু দিমেই আমি হ'ব হেই একো বেছি কৰা নাই সেহেঁতে যে দেখিছা নাই সিহঁতৰ পুতলিটো বিল্ডিং বনাই আছে বোলে আৰু আজিৰ যুগত পুতলি নকলে নহ'ব তোমালোকৰ কাম কৰা লাগি থাকা আমাৰ পুতলি আদায় আগৰ চলে ভাইটি এইখিনি চাই দিবা এয়া স্কেচ আছে অলপ চাই দিবা ঠিকে আছে লাগি থাকা আজি সিহঁতক সঁচা কৈছে নে মিছা কৈছে চাই আহোঁ জানো ঘৰ পৰা হোৱা তাৰ ঘৰটো চাই তাৰ ঘৰটো আজি চাই আহোঁচোন মাতা নাছিলি নেকি যোৱাকালি মাতিছিলো মই সঁচাকে আহিবি বুলি ভবা নাছিলো মহলটো এইটো নহয় মই একচুৱেলি বেলেগ জেগাত মই বনাই থৈ আহিছো মানে এইটোত মই যেনে তেনে আছো আৰু বস্তুটো বুজিছানে মানে বনাই ল'লে আছো না ভিতৰলৈ বুজিছা মই বাটতে লগ পালো কি ক'লে গ'লে যায় বোলে মই ডাঙৰটো বহিব নিদিলো কাক বহিব দিম বুজিছানে এই ঘৰতে যেন তেনে আছো না এতিয়া তাত বিল্ডিংটোত মানে হেৰি কাম সম্পূৰ্ণ হোৱা নাই যে সেইকাৰণে যোৱা এই ঘৰতে ভাগা চিগাকে আছো বনাই আছো অলপ তাত বনাই আছো ঠিকে আছে আধা চাইড চোন কি দৰ্জা নাই হা এই মানে যেন তেনে আছো আৰু এইটো ঘৰ বনাইটো মানে ডেমো সেইদিনা মোক ই কৈ থকা না যোৱাকালি সি বেলেগত বনাই আছো ন এইটো ডেমো হয় নেকি ইনে মুখে বহিব দিলে তক বহিব দে এইটো ঘৰত চকীয়ে নাই নহয় বহি থাকো দে তাৰ ঘৰত দে হ'ব দে ইয়াতে বাহিব যা ইয়াতে বাহিব যা কি কৰিবা এতিয়া কিটো ঘৰ চাই হতো কিটো ঘৰ কি হলা কিটো ঘৰ চাই হা যো কিটো ঘৰ চাই হা কাৰ ঘৰলে নিবি দে সিটো ঘৰ বুলি কৈ পেলাই লৈ যাব লাগিব লোকৰ মানুহৰ ঘৰতে সোমাই যোৱা মা খালিও খামাও দে সঁচাই নাই নিজৰ ঘৰ বুলি কম আৰু কি ভাবি আছা মোৰ ঘৰত মই মালিক আকৌ কোন মালিক আহিছে পলাইছ অমিতাভ বচ্চনৰ কিক দিছে ৰে মোক অমিতাভ বচ্চনৰ ক'ত দিছিলে আকৌ মাৰিব নহলে পলা লগৰ মাজত গপ মাৰিব লাগে কি কৰিলি মই তোহতৰ কাৰণে ইমানখিনি মোক বেকাৰ চকৰটো কি কৰিলি বুজিছ আদাৰ নেবি বুজিছ নাকান্দিবি
লগৰ মাজে গছ মাৰি নহয় আদাটো আমাক লাগিব হেমালিত কি অকল দিছে নহয় সেয়া দেখিছই নহয় এই নাই আজিৰ পৰা এইবিলাক বাদ দিয়ে আদাটো দিমেই বাৰু নাহিলেহে মই আজি নেদেখা নহয় মাহ নেদেখাবি আৰু ঘৰত চবেই পাৰিবি ইমান মাহ খাইছো হ'ব দে নাকান্দিবি দে আমাৰ আদা দিম দে হ'ব দে বাদ দে এতিয়া আদা দিম হ'ব দে নাকান্দিবি দে চকু মেলিব পৰা নাই মই বেছি কষ্ট পাই চকুটো কি হ'ল পৰীক্ষা দিব লাগিব এতিয়া হ'ব দে